এজন সংখ্যালঘু গাদ্দাৰ মানুহ আৰু সেই গাদ্দাৰজনক আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছো। আমি সংখ্যালঘু এলেকাত তাক প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। তাক সংখ্যালঘু অধ্যুষিত এলেকাত কোনো কাৰণতে আমি প্ৰৱেশ কৰিব নিদিওঁ, কাৰণ তাৰ এটা মন্তব্যই আজি গোটেই অসমত এটা পৰিৱেশ বিনষ্ট হৈছে। আজি যিবিলাক মানুহে হোটেল ৰেষ্টুৰাঁ দি পেলাই আজি বহুতৰ জীৱন যাপন চলাই আছিলে, বহুত মানুহে বহুত ধৰণৰ সংস্থাপন হৈছিলে, আৰু এই ৰকিবুল হুছেইনৰ সাম্প্ৰদায়িক মন্তব্যৰ কাৰণে আৰু ৰকিবুল হুছেইনে গোমাংস বন্ধ কৰাৰ যি কথা উত্থাপন কৰিছিলে, গোমাংসক লৈ যি ৰাজনীতি কৰিছিলে, তাৰ পৰিপ্ৰেক্ষিতত আজি সেই সংখ্যালঘু মানুহখিনিৰ ওপৰত যি হেঁচা প্ৰয়োগ হ'ল, সংখ্যালঘু মানুহখিনিৰ যি ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ল, তাৰ বাবে মই ক'ব বিচাৰিছোঁ ৰকিবুল হুছেইন তাৰ বাবে দায়ী। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ, এইবাৰ ৰকিবুল হুছেইনক আমি সংখ্যালঘু অধ্যুষিত এলেকাত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। আৰু ৰকিবুল হুছেইনে ৰাজপথত আঁঠু গাড়ী ক্ষমা খুজিব লাগে যে ইয়াতে অন্যায় কৰিছে, সংখ্যালঘু ৰাইজক গাদ্দাৰী কৰিছে, সংখ্যালঘু ৰাইজক লৈ পেলাই হেতালি খেলা ৰকিবুল হুছেইনে বন্ধ কৰিব লাগে। মাংস ঘূৰাই দিব লাগিব। আমাৰ যিটো খাদ্য হোটেলত যিটো খাইছিলোঁ সেইখিনি ঘূৰাই দিব লাগিব, ৰকিবুল হুছেইন ঘূৰাই দিব লাগিব। আৰু যেতিয়ালৈকে ঘূৰাই দিব নোৱাৰে তেতিয়ালৈকে কংগ্ৰেছক আমি নিষিদ্ধ কৰিছোঁ। কংগ্ৰেছৰ প্ৰৱেশ যিকোনো সংখ্যালঘু অঞ্চলত দৌৰাই পিটা হ'ব। কংগ্ৰেছী মানুহখিনি শান্তি দিয়া নহ'ব। একমাত্ৰ পুত্ৰক জিকাব নোৱাৰাৰ কাৰণে, পুত্ৰক মুছলমানে ভোট দি দিয়াৰ কাৰণে এই ৰাজনীতি কৰিলে, আৰু এই ৰাজনীতি কৰি আমাৰ মুছলমানৰ খাদ্যত নিষিদ্ধ ঘোষণা কৰাইছে। একমাত্ৰ ৰকিবুল হুছেইন দায়ী এইটোৰ কাৰণে, জাতিৰ গাদ্দাৰ হয়। মই খালি অনলি ৰকিবুল হুছেইনে নহয়, গোটেই কংগ্ৰেছ দলটোৱে আমাৰ জাতিটোৰ কাৰণে গাদ্দাৰ। এই কংগ্ৰেছীখিনিৰ কাৰণে তাক পুৰণা ইতিহাস চালে আমাৰ বাবৰি মেছিক সিহঁতৰ কাৰ্যকালতে তলা লাগিছিলে, সিহঁতৰ কাৰ্যকালতে নীলি হত্যাকাণ্ড হৈছিলে, চাউলখোৱা হত্যাকাণ্ড হৈছিলে, কোকৰাঝাৰ হত্যাকাণ্ড হৈছিলে। তেওঁলোকে ডিটেনশ্যন কেম্প বনাই থৈ গৈছে। আজি তেওঁলোকে গোমাংস বন্ধ কৰাইছে। তেওঁলোক আমাৰ জাতিটোৰ কাৰণে এক নম্বৰ গাদ্দাৰ বুলি মই দাবী কৰিছো, আৰু আমাৰ এলেকাত কংগ্ৰেছীবিলাকৰ প্ৰৱেশ নিষিদ্ধ কৰিছো। সকীয়াই দিছো যাতে সিহঁতে আমাৰ এলেকাত প্ৰৱেশ নকৰে, সেইটো সকীয়াই দিছো কংগ্ৰেছীবিলাকক আমি। ইতিমধ্যে গৌমাংস লৈ পেলাই যি বিতৰ্ক কৰিলে, আৰু যিটো বিতৰ্কৰ কাৰণে আজি গৌমাংস নিষিদ্ধ হ'ল, এই জাতিৰ গাদ্দাৰজনক আমি সংখ্যালঘু মানুহে কেতিয়াও ক্ষমা কৰিব নোৱাৰো। ই ৰাজপথত খাৰা হৈ তেওঁ মুখ্যমন্ত্ৰীলৈ ক্ষমা খুজিব লাগে, আমাৰ দাবী এইটো। আৰু গোটেই আমাৰ সংখ্যালঘু ভাইসকলক কৈছোঁ, যিমান দিনলৈকে আপোনালোকে কংগ্ৰেছৰ পালা ধৰি ৰাখিব, ইমান দিনলৈকে এনেকুৱা এটা সিদ্ধান্ত আনিব। আৰু আজি ৰকিবুলৰ ল'ৰাক জিকাব নোৱাৰি মুছলমান মানুহবিলাকৰ ওপৰত চামাগুৰিত এটা বদনাম দিছে যে গোমাংস ভক্ষণ কৰিছে। এই গোমাংস নহয়, এইটো তাৰ চক্ৰান্ত, যাতে সংখ্যালঘু মানুহে গোমাংস ভক্ষণ কৰিব নোৱাৰে। এইবিলাক কৈ আজি মুখ্যমন্ত্ৰী মহোদয়ক উচতাই লৈছে, আৰু যাৰ কাৰণে আজি আমাৰ এনেকুৱা এটা অৱস্থা হৈছে। কাজে আমি আমাৰ যোৱাকালি আমাৰ হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম, আৰু গোটেই অসম জুৰি আমি ইতিমধ্যে প্ৰতিবাদ আৰম্ভ কৰিম। আমি ৰকিবুল হুছেইন ডাঙৰীয়াক ইতিমধ্যে মিডিয়াৰ যোগে আমাৰ কেন্দ্ৰীয় সমিতিৰ মানুহে হেৰি কৰিছে, আহ্বান জনাইছে। তেখেতে যি মন্তব্য কৰিলে চামাগুৰিত, তেওঁৰ একমাত্ৰ খালি তেওঁৰ পুতেক ইয়াৰ পৰা হাৰি যোৱাৰ কাৰণে ৰাইজে ভোট দিছে। এইটো মুছলমানে খালি অকলে ভোট দি জিকাইছে নেকি? তাত হিন্দু মানুহ নাই, বেলেগ মানুহ নাই, সকলোৱে মানুহে তাৰ পৰা তেওঁক উৎখাত কৰিব বিচাৰিছে। তাৰ কাম সকলো সংখ্যালঘু ৰাইজে কিয় ভুগিব লগা হৈছে আজিকালি? আমি সকলো ৰাইজক আহ্বান জনাইছো যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে যি পদক্ষেপ ল'ব লাগে সকলোৱে ল'ব লাগে।